হেল্ল' এভৰিৱান। আজি দেওবাৰ বুলি আমি মতা মাইকী দুয়োজনেই ফাৰ্নিচাৰৰ শ্ব'ৰুমলৈ বুলি ওলালোঁ। ঘৰৰ ফাৰ্নিচাৰটো অলপ পুৰণা হ'ল, 6-7 বছৰেই হৈ গ'ল। তো ভাবিলোঁ এটা নতুন ফাৰ্নিচাৰ অৰ্ডাৰ কৰোঁ। সেয়ে আমি দুয়োজনে আজি ডেটত ওলালোঁ। এয়া আমি গৈ হোম চেণ্টাৰ পালোঁ। হোম চেণ্টাৰ এটা বহুত ডাঙৰ ফাৰ্নিচাৰ শ্ব'ৰুম। মই জনাত অসমতো হোম চেণ্টাৰৰ হোম ডেলিভাৰী হয়, অনলাইন অৰ্ডাৰ কৰিব পাৰে। এনেকৈ চাগে শ্ব'ৰুম নাই। এয়া চাওকচোন, চোফাবিলাক ইমান ধুনীয়া ধুনীয়া চোফা, ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু ডুবাইত এনেকৈ হোম চেণ্টাৰৰ নিচিনা বহুত বেলেগ বেলেগ ফাৰ্নিচাৰ শ্বপো আছে। আৰু ইয়াত আপুনি নিজৰ মতে ল'ব পাৰে বস্তু। 50,000 টকাৰ পৰা আপুনি 5-6 লাখৰ চোফালৈকে বা ডাইনিং টেবুললৈকে পাব। বহুত কম দামীও আছে, বহুত বেছি দামৰো আছে। আৰু কিন্তু হোম চেণ্টাৰখন অকণমান বেছি দাম হয় ইয়াত, আৰু ইয়াৰ বস্তুবিলাকো বহুত ভাল হয়। চাওকচোন, ইমান ধুনীয়াকৈ ডাইনিং টেবুলখন সজাই থৈছে। আৰু এই নৱেম্বৰ মাহত ফাৰ্নিচাৰ শ্বপবিলাকত 25% পৰা 70% ডিছকাউণ্ট চলি আছে। এইটো প্ৰতি বছৰেই চলে। সেয়ে আমিও ভাবিলোঁ এই ডিছকাউণ্টৰ সময়তে আমাৰ ঘৰৰ ফাৰ্নিচাৰটো এবাৰ নতুন আনি লওঁ। এই প্লাষ্টিকৰ বগা ৰঙৰ ফুলটো চাওকচোন, এইটোৰ অৰিজিনেল প্ৰাইচ আছিলে 5,600 আৰু এতিয়া ডিছকাউণ্টৰ পিছত দি আছে 4,200 টকাত। মানে ডিছকাউণ্টৰ পিছতো 4,200। ভাবি চাওকচোন কিমান দামী হ'ব লাগিব। এয়া চাওকচোন, বাচন বৰ্তনবিলাক ইমান ধুনীয়াকৈ সজাই থৈছে। মই এই শ্ব'ৰুমলৈ গ'লে এনেকুৱা লাগে গোটেই বস্তুখিনি কিনি লৈ আহোঁ। আকৌ এয়া ঘৰত সজোৱা বস্তু, যি লাগে আপোনাক ঘৰত সজোৱা বস্তু গোটেইখিনি পায়। ডুবাইত এইটো কথাই ভাল, আপুনি বেলেগ বেলেগ দোকানত গৈ বস্তু বিচাৰিব নালাগে। এখন দোকানতে গৈ আপোনাক যি লাগে আপুনি গোটেইখিনি লৈ আহিব পাৰে একেলগে। এয়া চাওকচোন, ঘৰত লগোৱা লাইটবিলাক, ইয়াক গ্লাছ কাপ প্লেটৰ পৰা আপুনি কাৰ্পেটলৈকে, আৰু বিচনা চাদৰ, গাৰু, কমফৰ্টাৰ, গোটেইখিনি বস্তুৱেই পাব। আমিও আমাৰ ফাৰ্নিচাৰটো ইয়াৰ পৰা অৰ্ডাৰ কৰিলোঁ। আৰু অৰ্ডাৰ কৰি কেইটামান সৰু সৰু বস্তু কিনিলোঁ ঘৰত লগা। কোষ্টাৰ্ছ, তাৰপিছতে টেবুল ক্লথ আৰু কেইটামান কুশ্বন কভাৰ, এনেকৈ বস্তুকেইটা কিনি এয়া চাওকচোন কিমান ধুনীয়াকৈ সজাইছে। এইখিনি টিফিন বক্সো পাব আপুনি ইয়াত, সকলো বস্তুৱেই পাব। আমি সেই বস্তুখিনি অৰ্ডাৰ কৰি নিজৰ সৰু সৰু বস্তুকেইটা লৈ পেলাই এয়া ঘৰলৈ ঘূৰি আহিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পালে আৰু এনেকৈয়ে ছাপোৰ্ট কৰি যাব, লাইক কমেণ্টছ কৰি থাকিব, এনেকৈয়ে আগবঢ়াই লৈ যাব বুলি আশা ৰাখিলোঁ।